বন্ধুসকল মই পূৰবী আৰু মোৰ এইটো ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম। আজি ৰবিবাৰ আৰু ৰবিবাৰে মানে কামৰ হেঁচা বহুত হৈছে। ৰাতিপুৱাৰ পৰা কামেই কৰি আছোঁ। এইপিনে ঘৰ চৰ চাফা কৰিলোঁ, কৰি উঠি এতিয়া মানে ৰুটি আলু ভাজি আছোঁ। আলুটো ভাজোৱেই প্ৰায়, এইপিনে আলু ভাজি আছোঁ আৰু এই আটা মাৰি থৈছোঁ। এতিয়া লুচি আৰু আলু ভাজি আজি খাম বুলি ভাবিছোঁ। এইপিনে মোৰ ছোৱালীজনী আজি ওলাই যাব। তাই মানে কেক এটা কৰিছে, মোৰ দাদাৰ ছোৱালীজনীৰ বাৰ্থডে, তাৰে কাৰণে এতিয়াতে পাৰ্টি কৰিব। বাৰ্থডে হৈ গ'ল, এতিয়া তাইৰ কাৰণে কেক এটা কৰি আছে। কেকটো এইটো হোৱাই নাই, এইটো আজি মানে কানা লাগিছে। এইটো হুইপ ক্ৰীমটো মানে ফুলিয়ে উঠা নাই। আনি থোৱা আছিল কাৰণে কিবা বেয়া নেকি হৈছে, বেয়া হৈছে নেকি সেইটো কাৰণে নাজানো। চব কেক চেক থৈ দিছে তলত, এইটো এয়া ফ্ৰিজতো থৈ দিছে। তো চিলাৰত থৈ দিছে ক্ৰীমটো হ'ব বুলি। তো আজি হোৱাই নাই, ক্ৰীম চেটেই হোৱা নাই। এবাৰ আনিব লাগিব যেন দেখি। হয়তো আনি থোৱা আছিল কাৰণে কিবা বেয়া হৈছে নেকি নাজানো আৰু হৈছে আমাকো গম পোৱা নাই। মানে দৌৰাকে বনাই এতিয়া আকৌ দোকানত যাম। দোকানৰ পৰা ধৰি আহিম। দিছে আৰু হেৰি আনি যাওঁ ক্ৰীমটো। যাবই মন নাই কিন্তু নগ'লে উপায় নাই, যাব লাগিব এতিয়া। गरम वाला है तो हाँ गरम ही वाला है, गरम वाला गरम ही रहता है। चलेगा हाँ আজি কি ল'লোঁ এইটো লৈছোঁ ন। বনাইছে ভালেই দেখা হৈছে, চাওকচোন। লিখা নাই এতিয়াও, ওপৰত লিখি দিব। কেনে হৈছে বাৰু? মোৰতো ভালেই লাগিছে। দেখা হৈছে দে। 16th তাতে তো বাৰ্থডে কেকটোও লিখি দিবি। তো লিখা আছে টেনটো পাইছে হ্যাপি বাৰ্থডে লিখা। পাৰ্টিটো মোকো মাতি লৈছা পাৰ্টিটোত, হা ফটো উঠাইছোঁ। গোটেইকেইটা ছোৱালীকেইটা চব নাইকেইটা ক্লাছ 10ৰ ধুনীয়া লাগিছে ন। জিয়াই জানে
জীয়াই অলপ অলপ জানে, কিন্তু জীয়াৰ অহংকাৰ বেছি ন। দেখিছা ছোৱালী এটাতে হা, ছোৱালী এটা ধুনীয়া লাগিছে। কৈছা তই গানটো গা কৈছা দে, গানটো গা, গানটো গালে হ'ব। কি চামুচে দি কৰিবি, কটাৰী নাই, কটাৰী আন, আমাৰ দাখন লৈ আহিব লাগিছিল। দে খেচ কৰি দে একদম। Happy birthday to you, happy birthday dear Miami, happy birthday to you. Kayak apa ya? Agak tahi saya ini. ফটো এটা উঠা না, ফটো এটা ভাল ফটো নহয় দেখোন। সিহঁতক বাৰ্থডে খাব দি আমি দেখাম। মই এইটো হৈছে এইটো মোৰ ভতিজা ল'ৰা, এইটো বাইদেউ। আমি গোটেইকেইটাই ওলাই আহিছোঁ, কাৰণ সিহঁতে আমি থাকিলে অলপমান হেৰি হ'ব, ফ্ৰীলি ফূৰ্তি কৰিব পাৰিব ছোৱালীকেইটাই। হেৰিও আহিছোঁ, একে এজৰ ছোৱালী ভাল পাব, যে একেলগে ফূৰ্তি কৰিব। আৰু আমি এনেকৈ যাওঁ। আমি আহিছোঁ ছানছেট চাব, উজান বজাৰ এৰিয়াত ধুনীয়া ছানছেট। এতিয়া সময় হৈছে 4:30মান বাজিছে। ৱাকিং কৰিছে, আকাশখন কি ধুনীয়া দেখাইছে। আমাক এৰি আহি পটাপট ভৰাইছে ন। তেনেহ'লে আজিৰ ভিডিঅ'টো এইখিনিয়ে। দিনটো ভালে ভালে পাৰ হ'ল, সকলোৰে লগত ফূৰ্তি কৰিলোঁ। অহা কথা নাছিল যদিও ছোৱালীজনীক থ'ব আহি পেলাই সকলোকে লগ পালোঁ, বাকো লগ পালোঁ, ভাল লাগিল। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব।